हेलो फ्रेंड्स गुड इवनिंग रश्मिका स्वागतम जनाइছোঁ আপোনালোকক মোৰ আজি এটা নতুন ভিডিঅ'লৈ আৰু আজি হৈছে নৱমী এতিয়া নৱমী ৰাতি আমি আহি আছোঁ ওলাইছোঁ এতিয়া 8টা বাজিছে আৰু আমি ভাবিছোঁ অকণমান পূজা চাওঁ মানে ঘৰৰ পৰা ওলাই যি ভিৰ দেখিছোঁ মানে এতিয়া আমি দেখিছে আপোনালোকে পিছফালে দেখি আছে আৰু এতিয়া মই আগফালেও আপোনালোকক দেখাই দি আছোঁ বলক তেন্তে আজি ভিডিঅ'টো চাই থাকিব ভাল লাগিব বহুত কাৰণ আজি দেখাম আপোনালোকক মানৱ কল্যাণ আৰু য'ত বহুত বেছি ধুনীয়া হয় তাতে আৰু চাওঁ ক'ত দেখোঁ ভিডিঅ'টো বলক আগবাঢ়ো আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আপুনি সহায় কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই যিয়ে ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যন প্ৰথমতে পায় খোজকাঢ়ি আহি আছোঁ ভাল হৈছে আহিবলৈ কাৰণ গাড়ী বা স্কুটি যিয়ে নানো নিজৰটো যাবলৈ অসুবিধা হয়েই লগতে যিসকল বাটৰুৱা থাকে তেওঁলোকৰো মানে গৈ থাকে তেওঁলোকৰো অসুবিধা হয় গতিকে খোজকাঢ়ি যোৱাই ভাল বাৰীডোখৰ এতিয়া দেৱীপুখুৰী পাইছোঁহি দেৱীপুখুৰীত আমি নোসোমাওঁ আমি যিহেতু চালোঁ এয়া দেৱীপুখুৰী মন্দিৰ পাইছোঁহি এয়া দেৱীপুখুৰী এইফালৰ এইটো চাইডৰ পৰা আহিছে এইটো আপোনাৰ দেৱীপুখুৰী এতিয়া গৈ আছোঁ আমি আগফালে এতিয়া এইফালে কোনফালে যাবা প্ৰথমতে গম পাইছোঁ এতিয়া কোনফালে প্ৰথমতে যাবা কৈছোঁ তুমি চাৰিআলি হৈ পূৰ্বাঞ্চলো চাম মানৱ কল্যাণো চাম আমি আহি উপস্থিত হ'লোহি শ্ৰীপুৰীয়া পূৰ্বাঞ্চল দুৰ্গা পূজা চাবৰ কাৰণে এই দুৰ্গা পূজাখনে এইবাৰ গ'ল্ডেন জুবলি পাতিছে তেওঁলোকে 100 বছৰ মানে এইবাৰ কমপ্লিট কৰিছে সেইকাৰণে বহুত বেছি যথেষ্ট ধুনীয়াকৈ সজাইছে তেওঁলোকে বহুতৰ মুখত শুনিবলৈ পালোঁ আৰু ইয়াৰ অন্য এটা কাৰণো আছে এই শ্ৰীপুৰীয়াতে আমাৰ লগৰ ছোৱালীজনীও আহিছে তাইকো লগ পোৱা হ'ব সেই বুলি ভাবি আমি প্ৰথম ইয়ালৈকে আহিলোঁ আমি চলিহানগৰৰ পৰা ইয়ালৈকে মোটামুটি 2-2.5 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ কিন্তু বহুতেই ভাল লাগিছে আহি দেখি ইমান ভিৰ এইবাৰ সঁচাকৈ পূজা যথেষ্ট মানে চাবলৈ মানুহে আগ্ৰহেৰে চাইছে আগ্ৰহেৰে আহিছে চাবলৈ কাৰণে আৰু বহুত ভাল লাগিছে আৰু ইয়াতে থিমটো মানে দেখিছে ইমান ভাল লাগিলে আপোনালোকক মই পিছত থিমখিনি দেখাই আছোঁ কেনেকুৱা ধৰণৰ তেওঁলোকে সুসজ্জিত কৰিছে এয়া চাওক বাহিৰত ধুনীয়াকৈ সুসজ্জিত কৰিছে বেতৰ হয় এইবিলাক চব পালেং মুহা আৰু ভিতৰত গাৰু ৰাখিছে তেওঁলোকে আচলতে তেওঁলোকে যিটো থিম ব্যৱহাৰ কৰিছে তাতে সেইটো ধুনীয়াকৈ কৈ আছে কিন্তু মই যিহেতু কপিৰাইট লাগিব সেইকাৰণে আপোনালোকক সেইখিনি শুনাই দিব নোৱাৰিম এতিয়া মোৰ নিজৰ কথাৰেই কৈছোঁ যেতিয়া এগৰাকী ছোৱালীয়ে বিয়া হৈ পতি ঘৰলৈ অহাৰ পিছত প্ৰথমবাৰ মাকৰ ঘৰলৈ যায় তেতিয়া বহুতখিনি ছোৱালী অৱস্থাত যেনেদৰে আছিল তাতকৈ বেছি আৰামত থাকিবলৈ দিয়া হয় নেক্সট টাইম যাওঁতে আৰামত থাকিবলৈ দিয়া হয় লগতে তেওঁলোকক নতুন মানে সকলো বস্তু নতুন ধৰক পালেং যিকোনো বস্তু মানে আগতকৈ অলপ ভালকৈ দিয়া হয় আৰু সেইটো থিম ব্যৱহাৰ কৰিছে আৰু ইয়াতো কৈছে যে শিৱপতিৰ ঘৰত মানে শিৱ যেতিয়া কৈলাশ পৰ্বতত আছিলে তেতিয়া মা দুৰ্গা দেৱীয়ে অলপ দিন মাকৰ ঘৰত আলহী খাবৰ কাৰণে গৈছিলে তেতিয়াই তেওঁক ৰেষ্ট কৰিবলৈ কাৰণে এনেদৰে ধুনীয়াকৈ সকলোখিনি সুসজ্জিত কৰি দিছিলে মানে আলহী হিচাপত থাকিবলৈ কাৰণে সেই থিমটো ব্যৱহাৰ কৰিছে আচলতে তেওঁলোকে বহুত বেছি ধুনীয়াকৈ কৈছে কিন্তু মই মোৰ নিজৰ ভাষাৰে কৈছোঁ আশা কৰোঁ আপোনালোকে মানে এইখিনি কিছুমানে ভাবিব গাৰু এইবিলাক কিয় দিছে মানে সেইকাৰণে তেওঁলোকে থিমটোও কৈ দিছে কি থিমত এই
পূজা এখন পতা হৈছে। ভাল লাগিলে যথেষ্ট আৰু তেওঁলোকৰ বহুতখিনি প্ৰাইজো আছে মই দেখা পালোঁ। প্ৰাইজখিনিও আপোনালোকক দেখাই দিছোঁ মই। ইফালে মানুহ কিন্তু যথেষ্ট ভিৰ হৈছে, সেইকাৰণে আমি একদম ভিতৰত নোসোমালোঁ, যিহেতু আমাৰ বহুত বেছি দেৰি হৈ গৈছিলে। যাওঁতে আকৌ ঘূৰি আহিব লাগিব তাৰ পৰা খোজকাঢ়ি, গতিকে ইমানখিনি ভিতৰত সোমাই দিলে আৰু বহুত দেৰি লাগি যাব। সেইকাৰণে বাহিৰৰ পৰাই ভিতৰত মা দুৰ্গাক একদম তেওঁলোকে চিম্পলকৈ ৰাখিছে, কিন্তু বাহিৰৰখিনি এনেদৰে চাওক, মহা পালেং এইখিনি আৰু ছাইডত গাৰু দি থৈছে। এইফালে চাব পাৰে আপোনালোকে গাৰু আছে। এয়া মানে বহুত বেছি ধুনীয়াকৈ সজাইছে তেওঁলোকে।